হেল্ল' দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ 12 বজিয়াত এখন ডাঙৰ মহযুঁজ আয়োজন কৰিছে। মানে প্ৰথম পুৰস্কাৰ কিবা মহ পোৱালি এটা দিব বোলে, আৰু ছেকেণ্ডটো কি আছে মই এতিয়াও গম পোৱা নাই, আহি পাইছোঁহে। তো আজি চাব আহিলোঁ। আজি মাঘৰ 3 তাৰিখ। মোৰ লগত ইহঁতেও আহিছে, ইহঁত গোটেইকেইটাই আহিছে। তাৰপিছত আৰু আহিছে বহুত, কিন্তু এতিয়া মানে বেলেগ বেলেগ হৈ গ'ল, চব মহ চাই ফুৰিছে। মই দেখাম বাৰু ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ জুচবিলাক আপোনালোকক দেখাই যাম। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, ভাল পাব। ভাইটি ক'ৰ পৰা আহিছা? তই তই আচ্ছা, মালিকৰ নামটো কওকচোন মোক। চুনা ডেকা ৰাজা। আচ্ছা, হেৰিত দিছিলেচোন, আহঁতগুৰিত দিছিলা নেকি? জিকিছে এইটোৱে ন? আকৌ আজি লৈ আহিছা? আজি যোৰা পালে যুঁজাবানে? এনে লৈ আহিছা? অঁ ঠিক আছে। আজি 12 বজীয়া ফিল্ডত মানে মহটো এনে লৈ আহিছে। আহঁতগুৰিত বিজয়ী হোৱা মহটো চাই লওক, চুনা ডেকা ৰজাৰ মহটো। ইয়ে জিকিছে ন? অঁ, সেইটো সৰুটো। আচ্ছা, অঁ ই সৰু ন? আচ্ছা, ইয়াক কেইটাত হ'ল? ৰাতি উঠি হৈ গ'ল ন? আচ্ছা, এইটো চাই লওক। আহঁতগুৰিত প্ৰথম পুৰস্কাৰ জিকা 50,000 টকা জিকা মহটো চুনা ডেকা ৰজাৰ, ইয়ে জিকিছে বাৰু আহঁতগুৰিত। আজি 12 বজীয়াত আনিছে, কিন্তু নুযুঁজাই বুলি কৈছে। এনেই ফিল্ড দেখাব লৈ আহিছে। এইটো চাওক কিমান ডাঙৰ মহ। মই বাৰু মালিকৰ নামটো সুধি আছোঁ, জনাই আছোঁ আপোনালোকক। চাই লওক, মহটো শিংযোৰ ভাল লাগিছে। নন্দ ডেকাৰ সৈতে অলপ একেই। দাদা ক'ৰ হয় মহটো? ৰাজা বাবু ন? আচ্ছা, মালিকৰ নামটো? ক'ৰ পৰা আহিছে এনে? বালিপাৰা। অঁ, এইটো চাওক বালিপাৰাৰ ৰাজা বাবু মহটো হয়। চবে শুনি থাকে ৰাজা বাবু, এইটোৱে চাওক বালিপাৰাৰ ৰাজা বাবু মহটো। মহটো ধুনীয়া হৈ আছে। শিংযোৰ চাওক ধুনীয়া হৈ আছে মহটো। দাদা আহঁতগুৰিত নিছিল নে? নাই নিয়া ন? আজি জোৰ পালে যুঁজাব? অঁ, আজি এখন ৰাইজে সুন্দৰ যুঁজ দেখা পাব, তাৰে আশা কৰিছোঁ। এয়া চাওক আমাৰ বাবুলাৰ খুৰাৰ মহহাল, কিমান ভয়ংকৰ হৈ আছে। এইটো সৰুটো, এইটো ডাঙৰটো। দাদা আহঁতগুৰিত নিনিলে ন? নিয়া নাই, আজিয়ে লৈ আহিছে নিজৰ ফিল্ডত আৰু। অঁ ঠিকে আছে। যোৰা পাইছে নেকি? যোৰা পাইছে? চাই আছে ন? বঢ়িয়া। আজি এখন ৰাইজক সুন্দৰ যুঁজ দেখাব বুলি আশা কৰিছোঁ তাৰে। মহটো ধুনীয়া হৈ আছে। সন্মুখৰ পৰা চাওক, এইটো ডাঙৰটো, এইটো সৰুটো। চাই লওক পিছফালৰ পৰা চাওক, ভয়ংকৰ বনি আছে মহটো। এইটো বাবুলাল খুৰাৰ সৰু মহটো হয়। তাৰপিছত এইটো ডাঙৰটো। চাওক কি ভয়ংকৰ হৈ আছে। এইটো চাই লওক শুই আছে আমাৰ নন্দ ডেকাৰ টাপতলাৰ মহটো। এই মাত্ৰ শুই গ'ল মহটো। মই আগৰ ফালৰ পৰা গৈ দেখাই আছোঁ আকৌ দেই। চাই লওক, তাৰ ভাগৰ লাগিছে, শুই আছে। যোৰা পাইছে নাই বাৰু মই গম পোৱা নাই, সুধিম বাৰু মই। যোৰা পাইছেনে আজি? যোৰা পোৱা নাই ন? এনে বাবুলাল খুৰাৰ মহটো আহিছে, দিব নেকি তেওঁৰ লগত? চাই ন? আচ্ছা ঠিক আছে। ৰাইজক এখন সুন্দৰ যুঁজ দেখাওক বুলি আশা কৰিছোঁ তাৰে। বাবুলাল খুৰাৰ মহটোৰ লগত দিব পাৰে, কি হয় চাওঁ বাৰু। যদি যুঁজ হয় মই দেখাম বাৰু আপোনালোকক, ভিডিঅ'টো চাই থাকক। এইটো চাওক কি মুডত আছে মহটো। দাদা ক'ৰ পৰা আহিছে? হা, সৰুবৰী। মালিকৰ নামটো কওকচোন মহৰ? অভয় হাজৰিকা। আচ্ছা, এইটো চাওক অভয় হাজৰিকাৰে মহটো। এইটো ডাঙৰটো নেকি? এইটো সৰুটো ন? আচ্ছা, এইটো ডাঙৰটো হয়, এইটো সৰুটো। অভয় হাজৰিকাৰ মহহাল চাই লওক আপোনালোকে। যোৰা পাইছে নেকি?
পোৱা নাই ন আচ্ছা যোৰা পালে যুঁজাবনে আজি দাদা যুঁজাবনে আজি আচ্ছা অঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো যোৰা পালে যুঁজাব বোলে মই যুঁজ দেখাম বাৰু এইটো চাওক ডাঙৰ মহটো মই মালিকৰ নামটো সুধি আছোঁ ৰ'বক দেই ক'ৰ পৰা আহিছে আপোনালোকে ৰহা মোলাংকটা মালিকৰ নামটো অঁ আচ্ছা এটাই মহ ন অঁ যোৰা পাইছেনে নাই পোৱা ন আচ্ছা যোৰা পালে যুঁজাব ন আজি আহঁত গৈ নিয়া নাই নহয় ন নাই নিয়া আচ্ছা মহটো চাই লওক ধুনীয়া হৈ আছে মহটো পূৰা মুদত আছে মজা হৈ আছে মহটো দেই আপোনালোকে হয়তো প্ৰথমবাৰৰ কাৰণে দেখিছে ভিডিঅ'ত এইটো চাওক মহটো বহুত ডাঙৰ আছে এবাৰ ধুনীয়া হৈছে মহটো যোৱা বছৰতকৈ এইবছৰ বেছি ধুনীয়া হৈছে চৰাইবাহী মহটো ন মালিকৰ নামটো পাহৰি গৈছোঁ নহয় কি আছিলে হা হা অঁ টংকেশ্বৰ বৰা মহটো এইটো চাই লওক এবাৰ যোৱা বছৰতকৈ এবাৰ অলপ ভাল হৈছে বাৰু আহঁত গৈ নিয়া নাই নহয় ন নাই আহঁত গৈ এই সোণা ডেকা ৰজাটো নিছিলে অঁ জিকিছে বাৰু আহঁত গৈ সোণা ডেকা ৰজা ডাঙৰ মহল আজি ইয়াক ইয়াত লৈ আহিছে 12 বজিয়াত আজিও এখন ৰাইজক ই সুন্দৰ যুঁজ দেখাব বুলি তাৰে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈ ভাল পাব ক'ৰ পৰা আহিছা ভাইটি 12 বজিয়া মহৰ মালিকৰ নাম হা তুলাৰাম সেনাপতি আচ্ছা এটাই আছে ন মহ এইটো চাই লওক তুলাৰাম সেনাপতিৰ মহটো ধুনীয়া হৈ আছে মহটো যোৰা পাইছেনে চাব গৈছা অঁ যোৰা পালে যুঁজাবা ন আচ্ছা ৰাইজক এখন আজি সুন্দৰ যুঁজ দেখাব বুলি আশা কৰিছোঁ চাওঁ কি হয় যুঁজ হ'লে মই দেখাম বাৰু ধুনীয়াকৈ আপোনালোকক এফালৰ পৰা চাই লওক মহটো আহঁত গৈ নিছিলা নেকি নাই নিয়া ন অঁ এইটো চাওক মহটো কিমান ফূৰ্তি দেখিছে কিমান ফূৰ্তি মহটো ধুনীয়া লাগিছে দেই বহুত ফূৰ্তি মহৰ লগত দাদা ক'ৰ পৰা আহিছে হা হা ৰহা মালিকৰ নামটো কওকচোন ৰুদ্ৰ হাজৰিকা আচ্ছা আহঁত গৈ নিছিল নেকি নাই নিয়া ন আজি জোৰ পালে যুঁজাবনে অঁ আজি জোৰ পালে যুঁজাব ৰাইজক এখন সুন্দৰ যুঁজ দেখাব তাৰে আশা কৰিছোঁ মহটো ধুনীয়া হৈ আছে বাৰু ভাল লাগিছে ইয়াৰ লগৰ নাই নেকি এই হাল ন আচ্ছা অঁ আগতে যোৱা বছৰ যুঁজাইছিল নে যুঁজাইছে ন আচ্ছা এইবছৰ এখন ৰাইজক সুন্দৰ যুঁজ দেখাওক তাৰে আশা কৰিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে জাগিয়াল জাগিয়াল পেট বহা মহৰ মালিকৰ নামটো হা ধণ্টি আচ্ছা এইটো চাই লওক জাগিয়াল পেট বহাৰ ধণ্টিৰ মহটো অকলশৰীয়া ন অঁ মহটো ধুনীয়া হৈ আছে আজি প্ৰথম আনিছে ন 12 বজিয়াত আচ্ছা অঁ যোৰা পাইছেনে আজি নাই পোৱা ন আচ্ছা যোৰা পালে এখন ৰাইজক সুন্দৰ যুঁজ দেখাব বুলি আশা কৰিছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো ধুনীয়া হৈ আছে মহটো ডাঙৰ আছে দেই চাই লওক চাওক ফূৰ্তি চাওক গাইজ ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে অঁ এনে বজাইছে অঁ ঠিকে আছে দিয়ক দণ্ডুৱা অঁ সেইটো চাওক মহটো দাদা মহটো কৰ দণ্ডুৱা ন মালিকৰ নামটো কি হা হাফিজুল আলী মালিক এজন নেকি আপোনাৰ মহ ন হাফিজুল আলী আগে পিছে যুঁজাইছেনে প্ৰথম এবাৰ লৈছেহে অঁ অঁ ঠিকে আছে দিয়ক ৰাইজক এখন সুন্দৰ যুঁজ দেখাব বুলি আশা কৰিছোঁ যোৱা পাইছে নেকি চাই আছে ন মহটো এবাৰ ঘূৰাই দিয়কচোন প্ৰথমকৈ ফিল্ডত নতুনকৈ ফিল্ডত আনিছেহে মহটো যোৰা পালে যুঁজাব বোলে আজি
চাই লওক মহটো। ক'ৰ পৰা আহিছে দাদা? বালিপাৰা, লোহা বালিপাৰা। আচ্ছা, মালিকৰ নামটো কৈ দিয়কচোন। পদ্মকান্ত বৰদলৈ। অঁ, আহঁতগুৰিত নিছিল নেকি? আজি আনিছে প্ৰথম? অঁ, আজি প্ৰথম আনিছে। আগতে যুঁজুৱাই নাই ন? আজি প্ৰথম আনিছেহে। অঁ আচ্ছা, এই মহটো চাওক, আজি ফিল্ডত প্ৰথম আনিছেহে 12 বুজিয়াত। আগে পিছে ক'তো নিয়া নাই বুলি কৈছে। দাদা মহটো অলপ এফালে ঘূৰাই দিয়কচোন, এইটো চাইডে ঘূৰাই দিয়কচোন। ক'ৰ হয় মহটো? ভলুকা কৰি। আচ্ছা, অঁ নাছিৰ আলি। আচ্ছা, নাছিৰ আলি ডাঙৰ মহটো ন? ডাঙৰ মহটো। অঁ, ঘৰত আৰু এহাল আছে নহয়? অঁ আচ্ছা, এইটো চাই লওক ভলুকাগুৰিৰ মহটো। যোৰা পাইছেনে? কাৰ লগত দিব? আচ্ছা, যোৰা আজি যোৰা পাইছে বোলে 12 বুজিয়াত। অঁ, সেইখিনিতে আছে ন? দেখাম বাৰু। অঁ, যুঁজ হ'লে দেখাম বাৰু আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈ। মহটো ধুনীয়া হৈ আছে।